So welcome to Mahendra Club. আমি এতিয়া আমাৰ গণতন্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা পিকনিকত যাই আছো বঙাইগাঁও শ্ৰীৰামলৈ মইনাবিললৈ আমি বন্ধুবোৰৰ লগত যাই আছো এই সব পিকনিকৰ ৰংমহল কিমান এনজয় হৈ আছে এই সব বন্ধুবোৰ কিমান এনজয় হৈ আছে এতিয়া ভিডিঅ'টো আৰম্ভ চাওক এইখন হয় আমাৰ পিকনিকৰ বাছ এতিয়া আমি এইখন আমি এতিয়া পিকনিক স্পটত উপস্থিত হলোহি আৰু এইবাৰ আমাৰ বন্ধু চাওক এই চাওক আমি পিকনিক স্পটত পাই গলো এতিয়া আমি ইয়াৰ পিছত কিবা কওক নাস্তা চাস্তা হ'ব আৰু ভাল লাগিছে আৰু কেনেকুৱা লাগিছে আগতে এবাৰ ব্ৰেকফাষ্ট হৈ গৈছে এতিয়া আকৌ এবাৰ ব্ৰেকফাষ্ট কৰি তাৰপিছত আমি কাৰান্দা বৰা এইবিলাক কৰিম চাওক এই পাথৰ আৰু নদী আছে এই মাজতে এখন ব্ৰিজ আছে তাতে কি ধুনীয়া ব্ৰিজ আছে সেইফালে এয়া হল আমাৰ পিকনিক প্লেস চিৰাং মইনাবিল কিমান ধুনীয়া চাওক আমাৰ বন্ধুগণ এইখনে হল আমার মজার প্লেস এই আমার বন্ধুগণ আমার গাড়ি পানি নদী মজা এইখন আসলতে ভুটান বর্ডারের ওচৰতে হয় এই আমাৰ ইন্দো ভুটান ভুটান আসাম অবশেষত আমি ঘৰত আহি পালোহি ৰাতি কেইটা বাজিছে 12টা বাজি গল বহুত কষ্টৰে আহিলো আৰু এতিয়া মোৰ বন্ধু দীপঙ্কৰৰ লগত ঘৰত যাই আছো ধন্যবাদ বন্ধুসকল ভিডিঅটো ভাল লাগিলে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব থ্যাংক ইউ